Hello everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পূজা চূজা হৈ গ'ল, এইবোৰ পূজা চাবলৈ নাপালোঁ। মোৰ গা ভাল নাছিলে, এতিয়াও ভাল পোৱাই নাই বাৰু ভালকৈ। আৰু আজি আমি মই এতিয়া যাবলৈ ওলাইছোঁ বেংকলৈ, মানে চাইডলি যাম আৰু কিবা কিবি কাম আছে বেংকতো, মোৰ লগত কাম আছে, কিবা কিবি কৰিব লাগিব। তাৰপিছত আজি মই ৰুমলৈও যামগৈ। এতিয়া মই ওলাই মেলি হৈ গ'ল, প্ৰথমতে চাৰিআলিৰ পৰা আহি লওঁগৈ, ৰুমলৈ পাছবেলাকৈ যাম আৰু মানে এতিয়া 10টা বাজি গ'ল, 10:30 হ'ব হ'ল দেই। তাৰপিছত এতিয়া আমি যাম চাৰিআলিলৈ। তাৰপিছত কামবোৰ কৰি আহি মানে 12টা চাৰে 12টামান বাজি যাবগৈ। তাৰপিছত ৰুম যাম আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। গাইজ মই আহি পাই গ'লোহি আৰু এতিয়া চাহ অকণমান বনাইছোঁ, চাহ অকণমান খাই লওঁ। তাৰপিছত মোৰ যাব হ'লেই, মানে যামেই আৰু ওলাই মেলি এতিয়া লাহেকৈ। কাপোৰ কানি কিবা কিবি ভৰাবলৈ আছে, চাই ল'লোঁ, একো ভৰাবলৈ নাই, মানে কেইটামান আছে ভৰাবলৈ, সেইকেইটা ভৰাই মেলি তাৰপিছত যাম আৰু মানে ধেৰ কাপোৰ কানিবোৰ নিব লাগিব। মোৰ যে বেগ ধেৰ হ'ব, ব্লেংকেট চেংকেট ধেৰ একো লৈ যাব লাগিব গাইজ। ধেৰ কাপোৰ বহুত। যাম আৰু মোৰ গাটো ইমান ভাল নহয়, কিন্তু যাব লাগিব। বহুত এছাইনমেণ্ট কৰিবলৈ আছে, মানে গোটেই এছাইনমেণ্টখিনি কৰি মেলি ক'ত জমা দিব লাগিব। এছাইনমেণ্ট যে A4 পেপাৰখিনি ভৰাবলৈ থাকি ক'ত আছে A4 পেপাৰখিনি ভৰাবলৈ থাকিলেই, সেইখিনি ভৰাই লওঁ, নহ'লে থাকি যাবলৈ হ'লে চেচ হ'ব আৰু সেইখিনি A4 পেপাৰ। বহুত পেইন এটা দিছিলে মোক। মই A4 পেপাৰ কিমান কিনিছোঁ আপোনালোকে গম পাই নে গাইজ? 60 কিনিছোঁ। আৰু তাৰ লগত মোক সেইকাৰণে কলম এটা গিফ্ট দিছে, কিন্তু কলমটো মই এতিয়া বিচাৰি পোৱা নাই। আজি কি আমি বজাৰ কৰিলোঁ, এইবোৰ মায়ে দোকানৰ কাৰণে আনিছে এইবিলাক বস্তু। আৰু ইয়াতে আছে কিবা কিবি এইবোৰ। মোৰ কলমটো ক'ত ভৰালে মায়েহে জানিব দেই। বহুত ধুনীয়া পিংক কালাৰ কলম এটা মোক গিফ্ট কৰিছিলে তেওঁলোকে। নাই গাইজ, মই ওলালোঁ, মানে চুইদি পনিয়াবলৈ আছে আৰু মুখত কিবা এটা ঘঁহিবলৈ আছে। বাকী ভাতটো খাম আৰু অকণমান দেৰিকৈ যাম। এতিয়া চাহ খাইছোঁ মই লগত এইটো কি নাজানো নামটো, খাৰা গাজা কিবা এটা কয় আৰু এইটো আমাৰ চাৰিআলিত লয় 5 টকা আৰু আমাৰ তাত লয় 10 টকা। ডাঙৰ সোনকালে সমান চাইছোঁ। মই লৈ ল'লোঁ কি বুলি কয় কলম দুটা। মোৰ মই কথা এটা কৈ দিওঁ, বহুত বেড নিউজ এটা আছে মোৰ, গম পায়নে আপোনালোকে? মোৰ মানে আমাৰ ছেকেণ্ড চেচনেল হৈ আছিলে, তেতিয়া মানে হ'ল মোৰ পেঞ্চিল পাউচটো, তাত মোৰ পেঞ্চিল কলম চব সোমাই আছিলে একদম। আৰু কিবা কি আছিলে, কিবা এটা আছিলে, আৰু মোৰ ৰিং এটা সোমাই আছিলে তাত। তাৰপিছত সেইটো এতিয়া হেৰাই থাকিলে নহয় কলেজত, গম পাই নাই। এতিয়া মোৰ ওচৰত এটাও কলম নাই, গোটেই কলমখিনি তাতে সোমাই আছিলে। এতিয়া সেইকাৰণে ঘৰৰ পৰা কলম লৈছোঁ। আৰু এইটো আজি মোক A4 পেপাৰৰ লগত ফ্ৰী দিয়া কলমটো, আৰু এইটো এতিয়া মই লৈছোঁ ঘৰৰ পৰা, মই লৈ যাম লগত। পেঞ্চিল পাউচ নাই, এটা কিনিব লাগিব আকৌ। মনটো বহুত বেয়া লাগিছে মোৰ সেইটো কাৰণে। হ'ব বাৰু, একো নাই। এতিয়া ওলালোঁ আৰু মই এতিয়া ভাত খাম। তাৰপিছত চব ৰেডি হৈ আছে। মই শাক কেইটামান ল'বলৈ আছে, শাক কেইটামান লৈ পেলাই যাম আৰু ধুনীয়াকৈ। মই অথনি ওলাই মেলি গৈছিলোঁ আৰু যাবলৈ হোৱাই নাই মোৰ। এতিয়া যামহে মই, আৰু এতিয়া 4টা বাজি গ'ল। মই অথনি 2টা-1:30 বজাতে ওলাই ৰেডি হৈ থকা মানুহ। এতিয়া মই অকণমান দেৰি ভোট বহলিলোঁ, আৰু এতিয়া মই আকৌ ভোট বহল দি আছোঁ। এতিয়া চাহ খাম, চাহ খাই পেলাইহে যাম। মই যাবলৈ হোৱাই নাই মানে অথনিৰ পৰা।
কি হ'ল হ'ল আৰু মানে ঠাণ্ডা লাগিছে মোৰ বাট ল'ব লাগিব আৰু এতিয়া ঠাণ্ডা খাই লওঁ ন বাই 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 কি দিয়া উঠি লগে যা ওলাই আছা শুই থাকি যাওঁ ৰ'বা লাহে লাহে চলাবি দেই বাই 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 এই ভৰাম ন মোৰ হাত ল'ব একো নহয় বাই 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 অঁ হ'ব গৈ আছোঁ দীপশিখাক ছাৰপ্ৰাইজ বুলি মই নাযাওঁ বুলি ক'লোঁ চাওঁ তাই কি কৰিছে 2,000 years later. চলি নাই ঠাণ্ডা মাণ্ডা হৈছে একদম আমাৰ জয় দৌলটো ইটো গ'লে ইটো সেই ইজনী মেকুৰীজনী ভখাই গৈছে কি ইজনী য'তেই মানুহ দেখে আৰু তাই পাবহি আৰু মোৰ একদম টৰ্চটোৱে জোনবাইটোকো ফ'কাছ কৰিছে বা গাইজ মই এতিয়া শুই আছোঁ ভাত চাত খালোঁ দীপশিখা বাই মই সেইবোৰ ব্লগ ভিডিঅ' বনাবলৈ নহ'লেই মোৰ ভগৱানে অকণমান পানী লগা নিচিনা হৈছে তাৰপিছত সেইকাৰণে একো ব্লগ শ্লগ ভালকৈ বনোৱা নাই এতিয়া শুম আৰু ঠাণ্ডা লাগিছে অকণমানকৈ ফেন চেন সেইকাৰণে একো চলোৱা নাই এতিয়া শুই দিম আৰু ধুনীয়াকৈ তাৰপিছত আপোনালোকক নেক্সট ব্লগত লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক নেক্সট ব্লগত লগ পাম মই এতিয়া আহোঁ বাই বাই গুড নাইট